মিত্ৰতা ভংগ কৰি আগন্তুক উপ নিৰ্বাচনত কংগ্ৰেছে অকলে নিৰ্বাচন খেলাৰ পোষকতা দলীয় কৰ্মীৰ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ আগন্তুক উপ নিৰ্বাচনত ৫টা সমষ্টিত কংগ্ৰেছে অকলে খেলাৰ পোষকতা কৰিছে দলীয় কৰ্মীয়ে। পাঁচটা বিধানসভা সমষ্টি বিহালী, চামগুৰি, ধলাই, বঙাইগাঁও, চিডলি। পাঁচটা সমষ্টিৰ দলৰ যিমানসকল কৰ্মকৰ্তা আহিছিলে সকলোৱে এটা পৰামৰ্শ দিছে যে পাঁচটা বিধানসভা সমষ্টিত কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলিব লাগে। কাৰণ যোৱাবাৰ চিডলিত আমি BPF-ক এৰি দিছিলোঁ, আমাৰ পৰৱৰ্তী সময়ত তেওঁলোকে আমাৰ লগত নাথাকিলে, আৰু CPI-MLক আমি যোৱাবাৰ বিহালী এৰি দিছিলোঁ। আগতকৈ আমাৰ অৱস্থাটো বেছি বেয়া হ'ল বিহালীত। সেইকাৰণে চবেই আমাক পৰামৰ্শ দিছে কালি যে পাঁচটা সমষ্টিত কংগ্ৰেছেই নিৰ্বাচন খেলিব লাগে, আৰু আমি অতি শীঘ্ৰে আমাৰ দলৰ জ্যেষ্ঠ নেতাসকলৰ নেতৃত্বত 5খন কমিটি আমি সমষ্টিবিলাকলৈ পঠিয়াম, যাতে তৃণমূল পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগত সংযোগ স্থাপন কৰি আলোচনা বিলোচনা কৰি উপ নিৰ্বাচনৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হ'ব পাৰে। আগন্তুক নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ সৈতে হ'ব বিশেষ বৈঠক। পঞ্চায়ত আৰু জিলা সভাপতিসহ এই বৈঠকত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হ'ব। কাইলৈ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰো বিশেষ বৈঠক অনুষ্ঠিত হ'ব। এই মন্তব্য সভাপতি ভূপেন বৰাৰ। আজি গোটেই দিনটো আমাৰ অসমৰ প্ৰতিখন জিলাৰ প্ৰতিনিধি আহিব। জিলাৰ প্ৰতিনিধিসকলৰ লগত প্ৰত্যেকখন জিলাৰ এজন বুথ প্ৰেচিডেণ্টকো আমি মাতিছোঁ। এতিয়া 35গৰাকী বুথ প্ৰেচিডেণ্টো আজি থাকিব মিটিঙত। 35খন এই জিলাৰ পৰা আমাৰ সাংগঠনিক জিলা আমাৰ মণ্ডল প্ৰেচিডেণ্টো আহিব। মণ্ডল প্ৰেচিডেণ্ট এজনকৈ এখন জিলাৰ পৰা, ব্লক সভাপতি এজনকৈ এখন জিলাৰ পৰা, জিলা সভাপতিটো আমাৰ এজনেই থাকে। তেনেকৈ আমাৰ অন্যান্য যিখিনি বিভিন্ন শাখা সংগঠন আছে, ফ্ৰণ্টেল আছে, তাৰ প্ৰতিনিধিসকল আহি আজি জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত আমাৰ শিল্পী লিডাৰ থাকিব, এই আপোনাৰ MP সকল থাকিব, আমাৰ যিসকল জ্যেষ্ঠ নেতাক তেওঁলোকে ক'ব আজি জিলাবিলাকৰ পৰা আহি যে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিলে আগন্তুক দিনত কংগ্ৰেছ দলটো 2026ত ক্ষমতালৈ আহিব পাৰিব। জিলাভিত্তিক পৰামৰ্শ, অঞ্চলভিত্তিক পৰামৰ্শবিলাক তেওঁলোকে দিব। এইখিনি জুকিয়াই লৈ পেলাই কালিলৈ দিনতীয়াকৈ হোটেল লিলিত আমাৰ এখন জইণ্ট PAC পলিটিকেল এফেয়াৰ্ছ কমিটি, সাংসদসকল থাকিব, বিধায়কসকল থাকিব, MP ইলেকশ্যনৰ কণ্টেষ্টিং কেণ্ডিডেটসকল থাকিব, আৰু কমিউনিটি ৱাইজ কেইজনমান আমি জ্যেষ্ঠ নেতাকো মাতিছোঁ। কালিলৈ আমি কিছু সিদ্ধান্তত হয়তো উপনীত হ'ম যে কি ধৰণৰ সাংগঠনিক ৰাজনৈতিক পদক্ষেপেৰে কংগ্ৰেছ দলটোৱে আহি থকা সময়ত অসমত কাম কৰিব।